ইমান কাল আম ক'ত পালো জানেনে? আমৰ বতৰ যিহেতু সেইবাবে লোভত থাকিব নোৱাৰি চাবুৱালৈ ওলালো। কিমান আৰু কিনা আম খাম। সেইবাবে আন্টি, মই, মাহী আৰু বনি এনাইহঁতৰ ঘৰলৈ যাবলৈ ৰেডি। বজাৰ কিছুমান কৰি লৈ পাই গলোহি চাবুৱা। এয়া বনিহঁতৰ এনাইকৰ ঘৰ। আৰু ইয়াত চাৰিওফালে একদম শান্তি পৰিৱেশ। এফালে বাৰীত আম পকি শেষ হওঁ হওঁ সেইবাবে এনাই বহুত দিন ধৰি আমাক মাতি আছিল আৰু এগালমান আম বুটলিও ৰাখি থৈ দিছে। এনাইহঁতৰ ঘৰৰ চাৰিওফালে চাওকচোন, আম গছেৰে ভৰা। গোটেই কেইজোপাতে আমে আম। ইমান পকি সৰা পাছতো এতিয়ালৈ শেষ হোৱাই নাই। আৰু এনাইহঁতৰ মৰমটো বৰ বেলেগ। নিজেও নাখালো, আমাক কিন্তু খুৱাবই খুৱাব। আহি পায়ে ড্ৰেছ সলাই বহিবলৈ সময় নাই, তিনটা লাগি গলো আম পাৰিব। এফালে মই বাস্কেট এটা লৈ ললো আৰু আনফালে বনিয়ে কোনো মতে দীঘল বাঁহডাল যেনে তেনে চোঁচৰাই লৈ আহিছে। আমৰ বাৰীখন ইমান ডাঙৰ, এজোপা এজোপাকৈ গোটেই কেইজোপাতে আম পাৰিবলৈ আৰম্ভ কৰি দিলো। আৰু এইটো আম খাবলৈ কি যে সোৱাদ। যদিও আমৰ চাইজটো কিনা আমতকৈ অলপ সৰু হয়, কিন্তু খাবলৈ বৰ মিঠা আৰু ৰসাল। এবাৰ নিজেও গছত উঠি ছিঙি ললো। আৰু এইফালে এইটো চকচোন বডি দেখাই ফ্লেক্স মাৰি আছে। সেইখিনিতে আন্টিয়ে আমাক দুইটাকে অৰ্ডাৰ দিলে যে কল পচলা কাটি আন, কাৰণ কল পচলা আন্টি ফেভৰেট হয়। আৰু কথামতে কাম, এফালে গেলা গৰম আৰু আনফালে পৰুৱা কামোৰ। লগালগ আহি ঠাণ্ডা পানীৰে গা ধুই ফ্ৰেছ হৈ এফালে খোৱাৰ পাতত বহিলোহি। সময়টো ইমান সোনকালে পাৰ হৈ যায় নহয়। ঘৰলৈ আহিবৰ সময়ত আমৰ টোপোলা বান্ধি আন্ধাৰ হোৱাৰ আগে আগে উভতিলো। আহি থাকোতে নিউজ এটা পালো, জুডিঅ'ত হেনো চেল চলি আছে। সেয়া ঘৰ সোমোৱাৰ আগতে পাহিকো লৈ ললো। জুডিঅ'ত সোমাই দেখিলো মানুহবোৰৰ ইমান ভিৰ, বস্তু তেনেকে একো নায়েই। আধা বস্তু শেষে হৈ গৈছে। নিউজটো আছিল ফেক। সেইবাবে মনত দুখত কিনো কৰিম ভাবি চাইডতে দেখিলো নতুনকৈ এখন ৱেফেলছৰ ষ্ট'ৰ খুলিছে। তাতে ট্ৰাই এটা কৰি চাওঁ বুলি ভাবিলো। আৰু তাত সোমাই অৰ্ডাৰ লৈ টেষ্ট কৰি ঘৰলৈ বুলি উভতিলো। আজিৰ দিনটোতো এনেকৈ পাৰ হ'ল। আজিলৈ আহিছো, বাই।